এন্ধাৰৰ অভিযন্তা সি নিশাচৰ। ধোঁৱা তাৰ খুবেই প্ৰিয়। কেতিয়াবা চিগাৰেট, কেতিয়াবা চিলিম আৰু কেতিয়াবা শীতৰ নিশা নিশ্বাসৰ ৰূপত উৰুৱাই দিয়ে অতীত আৰু দুখ। তাৰ নিজা বাসস্থান নাই। চৰকাৰী বাছ ষ্টেণ্ডৰ অৰ্ধনিৰ্মিত পকী চিটখনেই তাৰ ঘৰ। পৰুৱাই বুটলি অনা মিঠৈবোৰ তাৰ খাদ্য। অৱশ্যে অতীতত এখন পৃথিৱী জ্বলি আছিল, হয়তো অন্য আয়ামত, য'ত জগতখন সুখৰ আছিল। কিন্তু সুখ যে দুখৰো আগজাননী। বোমা বিস্ফোৰণত জ্বলি উঠিল এখন পৃথিৱী আৰু শেষ হৈছিল সকলো। সৈন্য বাহিনীৰ পৰা উভতি অহা যুৱকজনৰ আকাশখন নিৰকাৰ হৈ পৰিল। অৱশ্যে সেয়া আছিল অতীত। সি জ্বলি ভস্ম হৈছিল। এতিয়াও সি নিশাচৰ। নিৰকাৰ আকাশখন এতিয়াও তাৰ স্থায়ী ঠিকনা। শীতৰ নিশা কেতিয়াবা বেছি ঠাণ্ডা পৰিলে সি সেই ভস্ম উত্তাপত শুবলৈ যায়, কাৰণ স্মৃতিবোৰ আজিও জ্বালাৰ দৰে উত্তপ্ত। সি নিশাচৰ।